Hello everyone, welcome to Creative Mind. Total 2423টা পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পালে শিক্ষা বিভাগত আৰু এই 2423টা পদৰ ভিতৰত 7449টা পদ হৈছে গ্ৰেজুৱেট টিচাৰ আৰ্ট সায়েন্স হিন্দী টিচাৰ সংস্কৃত টিচাৰ এইবিলাকৰ 2750টা পদ হৈছে আপাৰ প্ৰাইমাৰী মানে ইউপি লেভেলৰ শিক্ষকৰ আৰু হিন্দী আৰু সায়েন্স টিচাৰৰ আৰু PGT টিচাৰৰ পদ ওলাইছে চাওক কিমান 1424টা ভ্যাকেন্সি 1424টা পদ ওলাইছে PGT পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আৰু ইয়াৰ সবিশেষ তথ্য মই আগলৈ ভিডিঅ' বনাই দি থাকিম গতিকে আজি থুলমুলকৈ এইখিনিয়ে ভিডিঅ'টোত ক'লো যে পদ যে ওলাইছে ইউপি হাই স্কুল আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ PGTৰ পদ যে ওলাইছে এই খবৰটো জনালো আগলৈ মই সম্পূৰ্ণ এনালাইচিছ কৰিম বিতংভাৱে জনাবলৈ চেষ্টা কৰিম গোটেইবিলাক তথ্য তো ভিডিঅ'টো আজি ইমানেই থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় এই পদসমূহ প্ৰকাশ পোৱাৰ কথাটো আজিলৈ ইমানেই থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ' গুড লাক